वेलकाम बैक टू माई चेनेल। आज मैं आपलोकर ऊर ममोर रेसिपि लै मैं आपलोकर ऊर चिकेन ममो बनाब লৈছোঁ। कि लगे मैं देखाई दिसो। एफाले मैं 2 কাপ मैदा लैसो। एया मैं पियाज काटि लैसो। एफाले गाजर राखिसो, जलकिया काटि राखिसो, चिकेन और एटु हल सया सस राखिसो। इतना केनेके बनाय मैं देखाई आसो। मैं अकमान निमख दी दिसो और अकमान मैं रिफाइन दी दिम याते। एया मैं रिफाइन दी दिसो। इतना मैं नर्मेल पानीरे धुनियाके मारि लम। अलप अलप पानी दी मैं एनेकुवाके मारि लम। এতিয়া মোৰ এনেদৰে মাৰা হৈ গ'ল। ময়দাটো মই এনেদৰে মাৰি ল'লোঁ। এতিয়া মই 5 মিনিটৰ কাৰণে ঢাকনিখন মাৰি দিছোঁ। এনেদৰে মই চিকেনটো ইয়াত মই গ্ৰাইণ্ড কৰি ল'ম অকণমান। এয়া মোৰ গ্ৰাইণ্ড হৈ গ'ল। এয়া মই চিকেনটো মেৰিনেট কৰি ল'ম। ইয়াতে কি লাগে মই দি আছোঁ। এইটো গাজৰটো যে মই কাটি থৈ দিছোঁ ইয়াৰ ওপৰত দি দিছোঁ। এইটো পিঁয়াজ হয়, পিঁয়াজটো দি দিছোঁ মই ওপৰত। জলকীয়াটো দি দিছোঁ। এতিয়া মই অকণমান ইয়াতে নিমখ দি দিম। এয়া মই ইয়াতে অকণমান নিমখ দি দিছোঁ। নিমখ দি দিছোঁ মই অকণমান। ব্লেক পেপাৰ অকণমান দি দিছোঁ। ব্লেক পেপাৰ হয় এয়া। অকণমান মানে কালাৰ দি দিছোঁ, জলকীয়াৰ কালাৰ হয় দি দিছোঁ। আৰু ইয়াতে মই অকণমান সয়া সচ দি দিম। এয়া মই ইয়াতে অকণমান সয়া সচ দি দিছোঁ। এতিয়া মই গোটেইখিনি ধুনীয়াকৈ লাৰি ল'ম। মোৰ ষ্টাফিংটো ৰেডি হৈ গ'ল। এইটো মই ছাইডত ৰাখিছোঁ। ৰাখি এতিয়া মই এইখিনি মানে বলটো বনাম। কেনেকুৱাকৈ বনায় এনেকুৱাকৈ লাডুটো ইমান কৰি ল'ব লাগিব। ইমানটিকৈ কৰি ল'ব লাগিব। কৰি মই দেখাই আছোঁ কেনেকৈ লয়। এয়া এনেকুৱাকৈ মই বেলি ল'ম। এনেকুৱাকৈ মই বেলি ল'ম গোল গোলকৈ। পুৰি যেনেকুৱা বনাওঁ মানে সেনেকুৱাকৈ কৰি ল'ব লাগিব। গোটেই লাডুবিলাক পাতল কৰিব লাগিব। ছাইডতো পাতল কৰিব লাগিব, তেতিয়া মানে ভাল হ'ব। এনেকুৱাকৈ গোটেইকেইখন মই এনেকুৱাকৈ মই বনাই ল'ম। ভিতৰত মই ষ্টাফিংটো দি দিম। এনেকুৱাকৈ মই দেখাই দিছোঁ। এটা মই দেখাই দিছোঁ। মাজত মই এনেকুৱাকৈ ষ্টাফিংটো দি দিছোঁ। এতিয়া মই কেনেকৈ ল'ম মই দেখাই আছোঁ। তো এনেকুৱাকৈ বনাব লাগিব। এয়া এনেকুৱাকৈ মই গোটেইকেইটা বনাই ল'ম। মই দেখাই আছোঁ। মোৰ গোটেইকেইটা ৰেডি হৈ গ'ল। এইফালে মই পানী বহাই দিছোঁ মই গৰম হ'বলৈ। ইয়াতে মই গোটেইকেইটা দি দিম। এয়া মই এনেদৰে গোটেইকেইটা মই ইয়াতে দি দিছোঁ। এনেকুৱাকৈ মই দি দিম। এয়া মই এতিয়া ঢাকনিটো মাৰি দিছোঁ। ঢাকনিখন মাৰা হ'লে যেতিয়া হ'ব মই দেখাই আছোঁ। চাই লওঁ মমোটো হৈছে নে নাই। এয়া মোৰ মমো ৰেডি হৈ গৈছে। এতিয়া মই প্লেটত নমাই মই দেখাই আছোঁ আপোনালোকক। এয়া মোৰ মমোৰ ৰেচিপি ৰেডি। মই ইয়াৰ পৰা এটা খাই দেখাই আছোঁ কেনেকুৱা হৈছে। মই তেতিয়া ক'ব পাৰিম আপোনালোকক। খুব টেষ্টি হৈছে দেই। আপোনালোকে মোক কমেণ্টত জনাবচোন কেনেকুৱা বা হৈছে। আৰু মোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব।